गिख्रंथाव महर लाबाय तामुलपुर जिल्लानि दैबानानि थासारिया। गंगार हाजोनिफ्राय बोहैबोनाय बरनदि दैसानि दैया बांनायनि थाखाय दैजों खाजादों गोबां सुबुं। नयनं दाङारगावआवबो गथ' बारनानै गोबां आइजोफोरजों लोगोसे सा 35 सुबुं। हराव तामुलपुर जिल्लानि खुंथायनि हेफाजाबाव शिखर एडभेन्सार क्लाब आरो ग्रीन ट्रेक एडभेन्सारनि सोद्रोमाफोरा नागिरनानै रैखा खालामदों 4 गथ'जों लोगोसे आइजो। दाबो रैखा खालामनो हायाखै सा 31 सुबुंफोरखौ। হয়, নৱগঠিত তামুলপুৰ জিলা প্ৰশাসনৰ আহ্বান মৰ্মে গৰিছৰ শিখৰ এডভেঞ্চাৰ ক্লাব আৰু গ্ৰীণ টেক এডভেঞ্চাৰ বগামাটিয়ে আমি যুটীয়াভাৱে এই উদ্ধাৰ কাৰ্য আমি চলাইছোঁ। তামুলপুৰ জিলাৰ এই চাপাতল আৰু অময়াপুৰীত বহু সংখ্যক লোক আবদ্ধ হৈ আছিলে আৰু তেওঁলোকক আমি উদ্ধাৰৰ কাৰণে আহিছোঁ। ইতিমধ্যে আমি চাপাতলৰ পৰা প্ৰায় 17গৰাকী আমি মানুহক বিশেষকৈ বৃদ্ধা আৰু শিশু আৰু মহিলাক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু একে সময়তে আমাৰ আন এটা দলে আমাৰ অময়াপুৰীতো উদ্ধাৰ কাৰ্য চলাই আছে। আমি তামুলপুৰ জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে আমাক তেওঁলোকে এই কাৰ্যৰ কাৰণে আমাক তেওঁলোকে আহ্বান জনাইছে আৰু লগতে স্থানীয় লোকসকলো আমাক যথেষ্ট সহায় কৰিছে। এইটো জাগাখিনিৰ নাম হৈছে ইয়াৰ পৰা দক্ষিণৰ পৰা চাপাতল, ইয়াৰ পৰা উত্তৰৰ পৰা হাঁহকাটা বৰ্ডাৰত আছোঁ আৰু ইয়াতে মানুহ মোটামুটি আমাৰ ইয়াতে মোটামুটি 30-35 ঘৰ মানুহ হ'ব। মোটামুটি 150 মান মানুহ হ'ব ইয়াতে। কালিৰ পৰা আমি ইয়াতে খুব কষ্ট কৰি আছোঁ। পাকঘৰত গোটেই পানী, খানা পিনা খাব পৰা নাই, খুব কষ্ট কৰি আছোঁ। এতিয়া আপোনালোকে অহাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আমাক নিবলৈ কিবাকে উদ্ধাৰ কৰক আৰু খোৱা লোৱাটো জুলুমে খোৱা লোৱা মানে এক টাইম খাব কিবাকে মানে চিৰা পানী খাই আছোঁ আৰু কিবা কৰি ভাতটো ৰন্ধা অসুবিধা হৈছে।